আজি মই নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ এটি কবিতা পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক। আৰু এই কবিতাটি ডক্টৰ ভূপেন হাজৰিকা দেৱতা ৰচিত। তো এই কবিতাটিৰ এই কুৱেশ্যন আনচাৰবোৰ মানে সমাধান কৰি দিম আপোনালোকক। আপোনালোক ভিডিঅ'টো এণ্ডলৈকে চাব, আপোনালোক গোটেই কুৱেশ্যন আনচাৰবোৰ সমাধান পাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি আহক। তো এই যে প্ৰথম কুৱেশ্যনটো আছে, কবিতা সংকলনতে এৰি দি পূৰ্ণ বিষয়ত দিবলৈ আহ্বান জনাইছে। ইয়াত মই কুৱেশ্যনবোৰৰ লগত এনচাৰবোৰ লিখি থৈছোঁ। আপোনালোকে কোনো অসুবিধা নাপাব, আপোনালোকে একফালৰ পৰা গোটেইখিনি লিখি যাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। লাষ্টত কেতিয়াবা অতিৰিক্ত কুৱেশ্যন আনচাৰ দিয়া আছে, আপোনালোকে ইচ্ছা কৰি লিখিব পাৰে। লিখাটোৱে ভাল, কাৰণ ইম্পৰ্টেণ্ট হয় এইবিলাক।